আজি অলপ মছজিদৰ খিৰিকীবিলাক অলপমান চাফা কৰি দিম। খিৰিকীবিলাক পানীত অলপমান মুচি দিম। আজি হ'ল শুক্ৰবাৰ। খিৰিকীবিলাক অলপকৈ যদি পানী দি মুচি দিওঁ তেতিয়াহ'লে খিৰিকীবিলাকো চাফা থাকে, ভালো লাগে, অলপ দেখাটো ভাল লাগে। আৰু এইবিলাক খিৰিকীবিলাক চাফা কৰি দিম। গোটেইখিনি নকৰোঁ কাৰণ ইফালে বহুত খিৰিকী আছে, কিন্তু আজি গোটেইখিনি নকৰোঁ, অলপকৈ কৰি থাকিম, অলপকৈ কৰিম। ভাল লাগে কাম কৰি পেলাই, মছজিদৰ কাম। তো আজি ভাবিছোঁ এইখিনি জেগা কৰিম। তো ইনশাল্লাহ যিবিলাকে মোৰ এই ভিডিঅ'টো ইউটিউবত চাইছে সিহঁতে যাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, আৰু যিবিলাকে ফেচবুক পেজত চাই আছে আপোনালোকে প্লিজ মোৰ পেজখন ফ'ল' কৰি ৰাখিব। তো বলক ইনশাল্লাহ এতিয়া খিৰিকীখিনি চাফা কৰি দিওঁ, যিহেতু শুক্ৰবাৰ নামাজৰ সময় হৈ যাব। তো এনেকুৱাকৈ মই কাপোৰখিনি ফাৰ্ষ্টতে পানী দি মই জিকাই ল'লোঁ। এতিয়া মই এটা এটাকৈ খিৰিকী মই মুচিম, কাৰণ আল্লাহৰ ওচৰত হাজাৰ শুক্ৰিয়া আদায় কৰোঁ যে মই মছজিদৰ খেদমত কৰোঁ। একচুৱেলি মোৰ মেইন দায়িত্ব হ'ল আজান, কিন্তু আজানৰ বাহিৰত মই অলপমান মছজিদৰ চাফা কামখিনি মই কৰোঁ। এইকাৰণে কৰোঁ কাৰণ মছজিদৰ কাম কৰিলে, এনে কাম কৰিলেতো শৰীৰৰ কাৰণে ভালে, তাৰপিছত আৰু মছজিদৰ কাম কৰিলেতো ইনশাল্লাহ বহুত সওৱাব আছে। কাৰণ বাচি থকা দিনকেইটা মছজিদৰ খেদমত কৰি যোৱাটোৱে বেছি ভাল হ'ব, কাৰণ মানুহবিলাকতো চিৰদিন এই দুনিয়াত জীয়াই নাথাকিব। এটা সময়ত মানুহ চবৰে গুচি যাব লাগিব। আগতে যিবিলাকে আহিছিলে সেইবিলাকে আল্লাহৰ ওচৰত গুচি গৈছে, এতিয়া তাৰে পিছত আমালোকৰ এদিন এই দুনিয়াৰ পৰা যাব লাগিব। গতিকে বাচি থকা দিনকেইটা যদি আল্লাহৰ ঘৰৰ খেদমত যদি কৰিব পাৰোঁ তেতিয়াহ'লে অলপমান ভাল হ'ব, কাৰণ পৰকালত এইবোৰ কামেই কিন্তু আমালোকৰ এটা সময়ত সাক্ষী হৈ আল্লাহৰ ওচৰত জবাব দিব। কাৰণ মছজিদৰ কাম মই যিখিনি পাৰোঁ, বাহিৰৰ কামখিনি মই কৰাৰ কাৰণে অলপ চেষ্টা কৰোঁ, কাৰণ পাৰাখিনি কৰোঁ, আৰু সেইকাৰণে বহুত মনোযোগেৰে যিখিনি কৰোঁ আৰু অলপ ভালকৈ কৰোঁ চাফা, কাৰণ যাতে চাফা কৰিলে যাতে চাফা কৰাৰ নিচিনা হয়। সেইকাৰণে আজি মই এই খিৰিকীবিলাক অলপ ময়লা হৈছিল, কেইদিনমান আগতে দিছিলোঁ, ভাবিছোঁ আজি অলপ খিৰিকীটা চাফা কৰি দিওঁ অলপ, কাৰণ গোটেইকেইটা একচুৱেলি কৰিব লাগিছিল, গোটেইখিনি মই নকৰোঁ, কাৰণ আজি হ'ল জুম্মাবাৰ, আজি শুক্ৰবাৰ নামাজো আছে, গতিকে টাইমটো অলপ শ্বৰ্ট। গতিকে যিকেইটা পাৰোঁ সেইকেইটা কৰোঁ আজি। তাৰপিছততো কামটো শেষ নহয়, কেতিয়াও শেষ নহয়, কাৰণ একফালেদি কৰিলে আৰু একফালেদি লেতেৰা হৈ আহে। গতিকে যিখিনি পাৰা যায় পাৰাখিনি কৰিব লাগে। তো একচুৱেলি মছজিদৰ কামটো মছজিদ ঘৰটো কিন্তু চবৰে দায়িত্ব হয়, চবৰে দায়িত্বত থাকে মছজিদটো। কাৰণ চাওক, টকা পইচা থকা মানুহবিলাক যদিও মছজিদত আহে, তেতিয়া কিন্তু যদি আমি যেতিয়া এটা দুখীয়া মানুহ, এটা টকা পইচা ধনী মানুহ যেতিয়া আমি একেলগে নামাজ পঢ়োঁ, নামাজৰ মছজিদ ঘৰৰ ভিতৰত সোমাই পেলাই যেতিয়া আমি নামাজ পঢ়োঁ, তো তেতিয়া কিন্তু আমি কাৰ পকেটত টকা আছে, কাৰ পকেটত পইচা নাই, কোনে ধনী কোনে দুখীয়া, কোনে খাবলৈ নাপায়, কোনে বেছি খায়, এইবিলাক কিন্তু কোনো ধৰণৰ কিন্তু আমাৰ মনত একোৱে নাভাবে, বা আমাৰ মনত একো প্ৰশ্নটি সেই সময়ত নাহে। কিন্তু হ'ব পাৰে যে হয়তো বাহিৰত এই কথাটো হ'ব পাৰে, বাহিৰত এই হেৰিটো হ'ব পাৰে যে আমাৰ পকেটত পইচা আছে, মই কিয় দুখীয়াৰ লগত ৰিলেশ্যন কৰোঁ, বা মোৰ পকেটত পইচা নাই, মই কিয় এটা ধনী মানুহৰ লগত ৰিলেশ্যন কৰোঁ, বা ধনী মানুহটো মোৰ লগত ৰিলেশ্যন কৰিব জানো, বা একেলগে আমি ঘূৰা ফিৰা কৰিব পাৰিম জানো। এই কথাটো কিন্তু হয়তো বাহিৰত হ'বলৈ পাৰে, বাট মছজিদৰ ক্ষেত্ৰত, মছজিদৰ ভিতৰত যেতিয়া আমি নামাজ পঢ়িবলৈ আহোঁ, আল্লাহ তাআলাই সকলো মানুহৰ, ধনী গৰীবৰ মানুহৰ ভিতৰত কিন্তু এই অহংকাৰটো অলপো মানুহৰ ভিতৰত নাই বুলি মই ভাবোঁ। কাৰণ এজন দুখীয়া মানুহ কিন্তু এটা ধনী মানুহৰ ওচৰত থিয় হৈ পেলাই নামাজ পঢ়ে, এজন ধনী মানুহ কিন্তু এটা দুখীয়া মানুহৰ ওচৰত থিয় হৈ কিনে নামাজ পঢ়ে। ধুনীয়াও কিন্তু কেতিয়াও নাভাবে যে এইটো দুখীয়া মানুহ, ইয়াৰ ওচৰত মই থিয় হৈ কিনে নামাজ কেলে পঢ়িম। এই কথাটো মই যিখিনি ভাবোঁ যে হয়তো নাভাবে চাগে, কাৰণ আল্লাহ তাআলাই সকলো মানুহকে আল্লাহ তাআলাই বুজাৰ এটা ব্ৰেইন দিছে, সকলো বস্তু বুজি পায়। তো গতিকে আমি যেনেকুৱা ধৰি লওক
নিজৰ ঘৰটো আমি বহুত চাফা কৰি ৰাখিম বুলি ভাবোঁ যে এটা মানুহে যদি আহে ঘৰত লেতেৰা হৈ থাকিলে মানুহে ভাবিব যে ঘৰৰ মানুহবিলাকে চাগে চাফা নহয় লেতেৰা মানুহ তো গতিকে আমি যেনেকুৱাকৈ ঘৰৰ ক্ষেত্ৰত ভাবোঁ ঠিক তেনেকুৱাকৈ একচুৱেলি আমি এই মছজিদৰ ক্ষেত্ৰতো ভাবিব লাগে কাৰণ মছজিদ ঘৰটো এটা আল্লাহৰ ইবাদতৰ ঘৰ যেতিয়া মানুহবিলাকে হজ কৰিবলৈ মক্কালৈ গুচি যায় তেতিয়া কিন্তু সেই মক্কাৰ ঘৰটো চাফা কৰাৰ কাৰণে বহুত মানুহ তাতে কিন্তু লাইন হৈ থাকে বহুত মানুহে তাতে চাফা কৰাৰ কাৰণে বহুত মানুহে লাইন হৈ থাকে কিন্তু কোনো চান্স নাপায় হঠাৎ কোনোবাই চান্স পায় কিন্তু একচুৱেলি যিবিলাকক আল্লাহ তাআলাই কবুল কৰে সেইবিলাকেহে আল্লাহৰ ঘৰটো চাফা কৰাৰ কাৰণে চান্স পায় তো গতিকে আমিও যদি এতিয়া মছজিদ ঘৰটো যদি ঘৰত আমি যেনেকুৱাকৈ চাফা কৰোঁ ঠিক তেনেকুৱাকৈ যদি আমি অলপ এই মছজিদ ঘৰটো যদি চাফা কৰাৰ কাৰণে চেষ্টা কৰোঁ আমি সকলোৱে যদি অলপমান নিজৰ বুলি ভাবি যদি চাফা কৰোঁ তেতিয়াহ'লে কিন্তু আমালোকৰ মছজিদটো ইমান ধুনীয়া হৈ থাকিব এটা বাহিৰৰ মানুহ যদি আহি পেলাই যদি নামাজ পঢ়ে তেতিয়াহ'লে কিন্তু মানুহে ক'ব যে এই সমাজৰ মানুহ বহুত ভাল মছজিদ ঘৰটো কিমান ধুনীয়াকৈ কিমান চাফা কৰি ৰাখিছে কিমান ভালকৈ ৰাখিছে এই কথাটো কিন্তু সকলোৱে ভাবিব তো একচুৱেলি আমি সেই কামখিনি আমাৰ মনোযোগেৰে কৰিব লাগে আমি আজি মছজিদত আহিলে যেখিনি হয়তো কাম চকুত পৰে যেখিনি কাম একচুৱেলি কৰিব লাগিছিল বা ক'ৰবাত এটা গছৰ পাতে যদি পৰি থাকে আমি যদি সেইখিনি যদি অলপ চাফা কৰি দিওঁ তেতিয়াহ'লে কিন্তু সেই চাফা কৰাৰ বিনিময় কিন্তু আল্লাই আমাক আমল নামা চোৱাব দিব গতিকে আমি কামখিনি ভালকৈ কৰিব লাগে যিখিনি পাৰিলোঁ কৰিলোঁ আৰু তো গাইজ এইকেইটা খিৰিকী এতিয়া মই চাফা কৰি দিলোঁ এইকেইটাই মই চাফা কৰিছোঁ যিকেইটা আপোনালোকক দেখুৱাই আছোঁ খিৰিকীবিলাক চাফা কৰি দিলোঁ কিন্তু খিৰিকী গোটেইকেইটা চাফা কৰা হোৱা নাই ইফালে আৰু বহুত খিৰিকী আছে কিন্তু মই আজি অলপখিনি চাফা কৰিলোঁ এইখিনি চাফা কৰিলোঁ কাৰণ মই আজি আৰু বেলেগ কাম আছে নিজৰ অলপমান কাপোৰ চাপোৰ ধুব লাগে কাৰণ আজি শুক্ৰবাৰ গতিকে আজি এইখিনি কৰিলোঁ আৰু কৰিম আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিবিলাকে ফেচবুকত চাই আছে সেইবিলাকে যাতে মোৰ পেজখন ফ'ল' কৰি ৰাখে আসসালামু আলাইকুম